লাইফত ফাৰ্ষ্ট টাইম স্ন' চেলা পাছত আৰু পাই যাম 13,700 ফিট ওপৰত আমি আহিলোঁ ফাইনেলি ইয়াৰ লেকটোৰ তললৈকে যাব পাৰি কিন্তু ইয়াত ইমানেই বতাহ দিছে আমি নগ'লোঁ এতিয়া এইটো টাৱাং যোৱা ৰাস্তা হয় আমি এতিয়া টাৱাং গৈ আছোঁ এইটো টাৱাং যোৱা ৰুট নহয় আমি বেলেগ এটা ৰুটত অলপ সোমাই আহিছোঁ গুড মৰ্ণিং আজি আমাৰ এইটো ৰাইডৰ থাৰ্ড ডে হয় এতিয়া মৰ্ণিং আমি এতিয়া দিৰাঙৰ পৰা টাৱাঙলৈ বুলি ওলাই আহিছোঁ ইয়াততো বতৰটো ভাল আছে কিন্তু আমাৰ হোমষ্টেত কোৱা মতে চেলা পাছৰ এইডোখৰত মানে বতৰ কেতিয়া কি হয় একো ঠিক নাই কেতিয়াবা বোলে ঘপকৈ স্ন' পৰে বা বৰষুণ পৰিব পাৰে বা গোটেই কলি বগা হৈ যাব পাৰে মানে ক'ব নোৱাৰি মানে ঘপকৈ বতৰটো চেঞ্জ হয় বোলে দিৰাঙৰ পৰা ওলাই আহি ইয়াতে পেট্ৰল পাম্প এটা পায় ফুল টেংক কৰাই ল'লোঁ কাৰণ আৰু ডিপু ক'ত পাম ঠিক নাই মই আহোঁতে গুৱাহাটীতে কিমান 1400 নে 1500ৰ তেল ভৰাইছিলোঁ আৰু তাৰ পাছত আহি আমি চাগে বোমডিলা নোপোৱাৰ আগত তেল ভৰাইছিলোঁ 750 আৰু কালি আমি ঘূৰিলোঁ দিৰাঙত বাকী আজি 700ৰ তেল ভৰাই ল'লোঁ ফুল হৈ গ'ল এতিয়া টেনশ্যন নাই এতিয়া ডাইৰেক্ট টাৱাং পাই যামগৈ দিৰাঙৰ পৰা টাৱাং বেছি কিলোমিটাৰ নহয় 100+ কিবা এটা হয় আৰু কিন্তু মানে বতৰৰ কাৰণে আৰু ৰাস্তাৰ কাৰণে মানে টাইম বেছি লাগি যায় এনেই কৈছে 4-5 ঘণ্টাত পাই যাম বুলি কৈছে চাওঁ এতিয়া কিমান টাইমত পাওঁগৈ ৰাস্তা কিন্তু চালিয়া বনাই থোৱা আছে একো প্ৰব্লেম নাই ধুনীয়াকৈ গৈ থাকিব লাগে আৰু চাগে হয়তো ক'ৰবাত বেয়া ৰাস্তা পাব বাৰু সেইটো নাজানো কিন্তু দিৰাঙৰ পৰা এইডোখৰলৈকেতো ৰাস্তা মানে চালিয়া হৈ আছে এইফালে আমাৰ আৰ্মি কেম্প কিন্তু বহুত আছে ডিফেন্সৰ আৰু গাড়ীবিলাক আহি থাকে না দেখি কিবা এটা মানে মনটো ভাল লাগি যায় ডিফেন্সৰ প্ৰতি মানে সৰুৰ পৰা এটা দুৰ্বলতা থাকে না সকলোৰে গাড়ী দেখিলে চেলুট দিব মন যায় এইডোখৰ গছখিনি পূৰা চিধা হয় ষ্ট্ৰেট হয় পূৰা দেখি কিবা এটা ভাল লাগি আছে চেলা পাছ চাগে আৰু 1 ঘণ্টামান লাগিব নেকি মেপত চাওঁতেতো আৰু 1 ঘণ্টা দেখাই আছিলে আগত চাওক পাহাৰটো কি ধুনীয়া লাগি আছে এইবিলাক চব আৰ্মি কেম্পৰ ঘৰ হয় বাকী এইবিলাক চব পাহাৰে পাহাৰে ৰাস্তা আছে চাগে আমি এনেকৈ ওপৰ পামগৈ মজা লাগি আছে আমাৰ নৰ্থ ইষ্টখন মানে সঁচাকৈয়ে বহুত ধুনীয়া 81 জাং 43 চেলা পাছ 11 চেলা টানেল 7 আমি লেফ্ট চাইডে গ'লে টানেল পাম আৰু ৰাইট চাইড গ'লে চেলা পাছ পাম এতিয়া আমি যাম চেলা পাছ পাম আৰু খালি ওপৰলৈ যিমানে আহি আছোঁ সিমানেই ঠাণ্ডাটো বেছি লাগি আহি আছে আৰু বতাহটো বেছি মাৰি আছে চেলা পাছ নোপোৱাৰ আগত ফাইনেলি এয়া স্ন' পাই গ'লোঁ
পুৰা হাৰ্ড হাৰ্ড হৈ আছে ৱাও এটা কেইবাদিনো স্নো চাগে ফাইনেলি লাইফত ফাৰ্ষ্ট টাইম স্নো চেলা পাছত আৰু পাই যাম কিবা নিমখ চেনীৰ নিচিনা হৈ আছে ৱাও গ্ল'ভ ড্ৰাই হৈ যাব সেয়া আৰু এইফালে এইটো ভিউ ইয়াৰ পাহাৰৰ টোটেলি কালাৰটো বেলেগ হয় ব্লেক আৰু ৰেড টাইপৰ হয় চাওক পাহাৰৰ মই এইটো কালাৰ মানে ফাৰ্ষ্ট টাইম পাইছোঁ মেঘালয়ততো বহুতবাৰ গৈছোঁ কিন্তু এনেকৈ মানে এনেকুৱা কালাৰ ৰঙৰ পাহাৰ পোৱা নাই মানে কলা পাহাৰ তো চাওক গোটেই পাহাৰ কলা ইউনিক হয় ৱাও ৰাস্তা অলপমান বেয়া আছে কাৰণ ইয়াত লেণ্ডশ্লাইড বহুত হয়তো তাৰ কাৰণে মানে ৰাস্তাত পাথৰ পৰি আছে আগত চাগে এইটো চেলা পাছৰ গেটটো চাগে সেইটো লাগিছ এইটোৱে হয় কিন্তু আমি ইয়াত স্নো নাপালোঁ ফাইনেলি ৱেলকাম টু টাৱাং ইয়াতে ফটো এখন উঠিলোঁ ৰখি ফাইনেলি বৰ্তমান চেলা গেট হয় ইমানেই বতাহ দি আছে বতাহৰ কাৰণে হেলমেটে খোলা নাই যদিও কিবা এটা ভাল লাগি আছে বেছি টাইম নৰখোঁ কাৰণ ৰাস্তা কেনেকুৱা আগত গম নাপাওঁ কাৰণ টাৱাং পাবগৈ লাগিব আই লাভ মাই ইণ্ডিয়া ৱেলকাম টু টাৱাং আমি আহি পালোঁ চেলা 13,700 ফিট ওপৰত আমি আহিলোঁ ফাইনেলি কিন্তু স্নো পাম ভাবিলোঁ ইয়াত স্নো নাপালোঁ চেলা পাছত ইয়াত বহুত বতাহ দিছে বাইকখন যদি এনেকৈ পথালি কৰি দিওঁ লৈ যাওঁ কৰিছে ফটো উঠোঁতেতো মই বাইক ধৰি আছোঁ পৰিব বুলি বাকী টাৱাং আৰু 76 কিলোমিটাৰ আছে এইফালে যাব লাগিব এইফালে গ'লে কোনোবা এটা কি চাবৰিলা বুলি এটা জেগা আছে বাকী আকৌ যদি আমি এইটো ৰাস্তাইদি যাওঁ বমডিলা পাম আমি ঘূৰি আহোঁতে এইটো ৰাস্তাইদি নাহোঁ আমি টাৰ্নেল হৈ যাম টাৰ্নেল এইফালে ক'ৰবাত আছে আমি আগত ওলামগৈ বাকী বতাহ ঘপকৈ বতাহ জেগা আহে ঘপকৈ নাইকিয়া হৈ যায় কিন্তু ইয়াত আমি স্নো পাম ভাবি আহিছিলোঁ স্নো নাপালোঁ এইবাৰ আমাক কপালে নাটানিলে নেক্সট টাইম আহিম কেতিয়াবা এইটো আইচ হৈ আছে এইটো লেকটো হয় আছে আৰু 4-5 দিনৰ আগত অহা আছে ইয়াত আৰু আইচ পালোঁ হয় বাকী ইয়াত বেছি দেৰি নকৰোঁ বতাহ বহুত দি আছে চেলা লেকৰ চাইডে চেলা লেকটোৰ কাষেদিয়ে ৰাস্তাটো আছে ভিউটো কিন্তু আল্টিমেট ভিউ হয় কি এইবিলাক চব বগা হৈ আছে বতাহ কিন্তু ইয়াত বহুত দিছে আৰু উশাহ লোৱাত অলপমান প্ৰব্লেম হয় ইমানো প্ৰব্লেম পোৱা নাই বাৰু এইডোখৰলৈকে বৰফটো আছে বাকী এইখিনি পানী ৱাও
ফালে চাওক এইটো এইবিলাক স্ন' পৰি আছে এইটো টাৱাং যোৱা ৰুট নহয় আমি বেলেগ এটা ৰুটত অলপ সোমাই আহিছোঁ জাষ্ট এই স্পটটোৰ কাৰণে এডোখৰ অফ ৰোডিং পূৰা ৱাও এইবিলাক ইয়াতে অলপ টাইম ৰখি স্ন'ৰ আমেজটো আমি লৈ যাম ফাইনেলি অৰুণাচল অহা সাৰ্থক হৈ গ'লোঁ মোৰ বেক চাইডে এইবিলাক চবাইছোঁ বহুত ঠাণ্ডা লিপ চাওক পুৰা কলা হৈ গৈছে উশাহ ল'ব পৰা নাই এইবাৰ আৰু ক'তো নৰখোঁ কাৰণ 2টা বাজিব হ'ল আমি ইয়াতে আছোঁ ইয়াৰ পৰা এতিয়া ডাইৰেক্ট টাৱাং নহ'লে আন্ধাৰ হৈ গ'লে প্ৰব্লেম হৈ যাব আগফালে পাহাৰটো চাওকচোন ৰ'দে কিমান এটা ধুনীয়া লগা কৰি দিছে ফাইনেলি ৰ'দ পাই গ'লোঁ যি ঠাণ্ডা দিছে ঠাণ্ডা মানে বতাহ জাকৰ কাৰণে বেছি ঠাণ্ডা লাগে চাওক ছানছেট হ'ব এতিয়া বেলি পোহৰ পূৰা গল্ডেন অৰেঞ্জ আৰু য়েল্ল' হৈ আছে আৰু গুৱাহাটীত এনেকুৱা কালাৰ দেখাই পোৱা নাযায় পলিউশ্যনৰ কাৰণে ইয়াতহে চাগে বেলিৰ অৰিজিনেল কালাৰটো দেখা পাইছোঁ এইটো গভৰ্ণমেণ্ট টুৰিষ্ট লজ হয় টাৱাঙৰ আমি ইয়াতে বাইক পাৰ্কিং কৰালোঁ আৰু ইয়াতে আমি আজি মানে ষ্টে কৰিম ইয়াতে ৰুম লৈ ল'লোঁ বাকী ইয়াত ঠাণ্ডা বহুত দি আছে আজিলৈ ইয়াতে আপোনালোকক বাই বাই দিওঁ কালি নেক্সট নতুন এটা লগত লগ পাই আছোঁ কালি চাওঁ টাৱাঙত কি কি দেখা পাওঁ